महिला आत्मनिर्भर आसनि बिथांखिजों स्टेट बैंक अफ इन्डिया क'क्राझार बाजार ब्रान्च बेंकनिफ्राय सा 102 सि दाग्राफोरनो 50,000 रांनि चेक सेंसन लेटार राननानै होदों। क'क्राझार जिल्लानि रायमना माहारियारि पार्कनि साखाथियाव थानाय अमृतपुर गामि आरो साखाथि फाखाथि ओनसोलनि 100निबो गोबांसिन आइजो सि दाग्राफोरनो बेंकनिफ्राय 50,000 रांनि लन सेंसन लेटारखौ दिनै राननानै होयो स्टेट बैंक अफ इन्डिया लवार डिभिजननि लोगो जेनेरेल मेनेजार गुरुपुर हालदारजों लोगोसे क'क्राझार स्टेट बैंक अफ इन्डियानि जेनेरेल मेनेजार दनेन्द्रनाथ ब्रह्म बिथांमोनहा। बे हाबाफारियावनो ओनसोलनि गोबाव समनिफ्रायनो सि दानानै न'खर सामलायनाय आइजोफोरा गोजोननाय फोरमायदों आरो इयुनाव सि दानाय हाबाफारिखौ जौगाखां खालामनायाव नाजागोन होनना रोखा बुंथियो। 95,000 লোন লৈ এতিয়া গাড়ী মানে বাড়ি সব করে দিছে। অরিজিনালি এই লোকটো এই যে আপনার কি কয় বামুনকুড়া আছে না, এই কোথায় কইছে বামুনকুড়া লোকটা যেন नोंथांमोना मोजाङै खामानिखौ मावलांबाय थादो आरो एजेम सार बुंनाय बायदि समय मथे लोनखौ परिसद खालाम आरो जाहाथे लोनखौ गाज्रि जानो होआ। कारण नोंथांमोना बयनाबो भबिष्यत दङ, फिउचार दङ। आं बेखौ आरो बे नैबे सारनि जायगायाव बासुगाव फुरागारि फिल्ड अफिसार जाफैदोंमोन, बेहाय नुदों आङो सासे माने भेटेनारि अफिसाव मावोमोन आरो मानसिया, भेटेनारि डक्टर 35,000 लोन लादोंमोन बिग बाइ स्किमाव। ओमफ्राय बे मा जाखो, बे 35,000 लोनखौनो सुखुवाखिसै। ओरैबायदि दुखुनांथाव जादों, माने बे मानसिनि फिसालाया उनाव फरायनानै रोंनानै आसाम इन्जिनियारिं कलेजाव एडमिसन मोनदों। दाना बेखौ फोरोंनो फिसालाखौ इन्जिनियारिं कलेजाव फोरोंनो थाखाय 4 लाख थाखा लोन नांगौ। ओमफ्राय इडुकेसन लना मा जायो, बिमा बिफानि सिभिल रिपर्टखौ नायो। ओमफ्राय बिफाया डिफल्टार जाबाय, बेंक 35,000 बिग बाइ। बे समाव जोंनिबो न'आव टिभि गैयामोन आरो, जेनेबा कालार टिभि बा जोङो कलेजाव फरायबाथ' मालायनि न'आवसो टिभि नायोमोन। ओरै दरजा खांफेरायनाय दंफांनि रामायण जेला जादोंमोन, महाभारत जादोंमोन आरोखि ना। ओमफ्राय दिनै भगबाना आंखौ नायदों, दा एसे एनै रोंबाय, गथ'फोरखौ फोरोंनो हाबाय, न' बांबो बानायनो हाबाय, खिन्थु बिमा बिफाखौ माने भग खालामलांनो सुबिदा मोनाखै आरो। बेखायनो नोंथांमोनखौ आं बयबो खावलायगोन रिपेमेन्टखौ आरोखि, घुरायफिननायखौ रिपेमेन्टखौ टाइमलि खालाम आरो। লোন আজি দিলে এই ক্ষেত্ৰত কি ক'ব, আৰু যেহেতু আপোনালোকে খুব ভাল পদক্ষেপ গ্ৰহণ কৰিলে SBI। হয়, নমস্কাৰ। প্ৰথমতে মই মেৰি খ্ৰীষ্টমাছ জনাইছোঁ আপোনালোকক সকলোকে। আমি আপোনালোকে জানে যোৱা অক্টোবৰ মাহত আমি এইখিনি ঠাইত আহিছিলোঁ আৰু আমাৰ এই স্থানীয় যি উইভাৰ্ছ, আমাৰ আই মাতৃ ভনীসকল, তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ। তেওঁলোকক আমি কেনেকৈ সহায় কৰিব পাৰোঁ বেংকৰ ফালৰ পৰা, তেওঁলোকৰ পৰা চব বস্তুখিনি জানিছিলোঁ। আমি গাঁৱৰ বহুকেইটা ঘৰত ঘূৰি ফুৰিছিলোঁ, তেওঁলোকৰ কামখিনিও চাইছিলোঁ। তেওঁলোকে আমাক কৈছিলে আমি যদি কিবা কৰি তেওঁলোকক আৰ্থিক সহযোগিতা কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে এই যে ট্ৰেডিশ্যনেল ড্ৰেছ মেকিং, দখনা বনাই থাকে, এইবিলাক বজাৰত বিক্ৰী কৰে, এইখিনি প্ৰডাক্টিভিটিটো বাঢ়িব তেওঁলোকৰ। আৰু আমিও দেখিছিলোঁ যে আমি মহিলা আত্মনিৰ্ভৰ আঁচনি বুলি আমি এটা আঁচনি চলাই আছোঁ, তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে। আমি সেই কথা চিন্তা কৰি পেলাই আমি এই গাঁওখিনি চিলেক্ট কৰি লৈছোঁ। আজি এই গাঁৱৰ আমি 200ৰো বেছি মানুহক লোন আমি অলৰেডি চেংচন কৰিছোঁ, আৰু ইয়াতে আজি 100ৰ ওপৰৰ মানুহবিলাকক আমি চেংচন লেটাৰ দিছোঁ। 31 তাৰিখৰ ভিতৰত তেওঁলোকৰ একাউণ্টতো পইচাখিনি আমি সোমাই দিম। আমি ভাবোঁ তেওঁলোকে আমাৰ এই বেংকৰ পৰা এই লোন লৈ পেলাই তেওঁলোকৰ যিটো প্ৰডাক্টিভিটি সেইখিনি বঢ়াব পাৰিব, তেওঁলোকৰ প্ৰডাকশ্যন বাঢ়িব, তেওঁলোকৰ যিখিনি মাহেকী কিস্তি সেইখিনি দি পেলাই খুব ভাল এটা এমাউণ্ট তেওঁলোকৰ পৰিবাৰ পৰিচালনা কৰিবৰ কাৰণে থাকি যাব, সেইখিনি তেওঁলোকে
ব্যৱহাৰ কৰি পেলাই ফেমিলিটো খুব ভালকৈ চলাব পাৰিব। আমি তেওঁলোকৰ উত্তৰোত্তৰ শ্ৰীবৃদ্ধি কামনা কৰিছোঁ, তেওঁলোকৰ মংগল কামনা কৰিছোঁ। এই স্থান, এই যে লোকালিটি অমৃতপুৰ আৰু ওচৰ চুবুৰীয়া গাঁওখিনি, এই গাঁওখিনিৰ উন্নতি হওক, আমি সেইখিনি বিচাৰিছোঁ। তাৰ উপৰিও ক'ৰবাত এনেকৈ চিন্তা চৰ্চা কৰিছে নেকি? আৰু আমি ইমিডিয়েটলি এনেকুৱা খবৰ নাই, কিন্তু বেলেগ আছে, আমি ডেইৰী টেৰী এইবিলাক কৰি আছোঁ। এনেকুৱা কিবা খবৰ থাকিলে আমি নিশ্চয় আগবাঢ়ি আহিম তেওঁলোকৰ উন্নতিৰ কাৰণে। আমি ষ্টেট বেংক, আপোনালোকে জানে ষ্টেট বেংক সদায় সকলো লোকৰ লগত জড়িত আছে। আমি আৰ্থিক বিকাশ কৰিবৰ কাৰণে আমি সদায় আগবাঢ়ি আহিম। সেইখিনি আমাৰ প্ৰচেষ্টা সবসময় থাকে আৰু থাকিব।